সভা সমিতি কৰা নাছিলোঁ, মেল মিটিঙত ভাষণ দিয়া নাছিলোঁ, কথা কোৱা নাছিলোঁ। যিসকলে ৰুলিঙত আহিল তেখেতসকলৰ মানুহবিলাকে আমাক, যদি আমি এতিয়া কোনো কাম কাজ কৰা নাই তথাপিতো আমাকে সমালোচনা কৰি আছে। কিন্তু ডাঙৰ ডাঙৰ উদাহৰণ আছে যে 17 বছৰত যিসকলে একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ চলাইছিলে তেখেতসকলে প্ৰায় 3000 কোটি টকা ধাৰ কৰাই থৈ গৈছিলে। আৰু এই 3000 কোটি ধাৰ ক'ত হৈছে ক'ত হোৱা নাই, এইটো এটা ডিচিপ্লিনত, এটা চিষ্টেমত আমি আনিছিলোঁ। আৰু সেই সময়ত হাজাৰ হাজাৰ বঞ্চিত হৈ থকা কণ্ট্ৰেক্টৰবিলাককো কিঞ্চিত হ'লেও আমি তেখেতসকলৰ যিটো নেকি বিল পায় তেখেতসকলে সেই বিলবিলাক দিয়াৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। যিসকল চাকৰি বহুত কষ্ট হৈছিলে, BSc দিনৰ পৰা চাকৰি ৰেগুলাৰ হোৱা নাই, সেইসকলক ৰেগুলাৰ কৰি পেঞ্চন দিয়াৰো ব্যৱস্থা আমি কৰিছিলোঁ। প্ৰমোশ্যনো আমি দিছিলোঁ, 99ৰ চাকৰি আমি দিছোঁ। কিছুমানে মোক কৈছে যে ছাৰ আপুনি 99ৰ চাকৰি বেলেগে ঘুষ খাই চাকৰি দি নগ'ল, আপোনালোকৰ সময়ত দিলে, কিন্তু 99ৰ কৃষকবিলাকে ভোট নিদিলে UPPLক বুলি কৈছে। মই কৈছোঁ ভোট নিদিয়াটো তেখেতসকলৰ কথা, শিক্ষক ছাত্ৰ ছাত্ৰীক শিক্ষণ যোগান ধৰাটো চৰকাৰৰ দায়িত্ব। সেইকাৰণে আমাক শিক্ষক লাগে, তেখেতসকলক আমি শিক্ষক নিযুক্তি দিছোঁ। ME স্কুল, হাই স্কুল, LP স্কুলত যিমান শিক্ষকৰ পদ খালী হৈছে এই পদবিলাক আমি পূৰণ কৰিছিলোঁ। কিছুমান পষ্ট আৰু পূৰণ কৰিবলৈ অন্তিম প্ৰচেছ চলি থাকোঁতে ইলেকশ্যন ঘোষণা হ'ল। আজিলৈকে তেখেতসকলে 4 মাহত সেই এপইণ্টমেণ্টটো দিয়া নাই। যদি ইলেকশ্যন ঘোষণা আৰু 1 সপ্তাহ পিছুৱাই দিলেহেঁতেন আমি সেই সময়তে বাকী থকা খালী পদখিনিও পূৰণ কৰি আহিব পাৰিলোহেঁতেন। 5টা বছৰত আমি কোনো কণ্ট্ৰেকচুৱেল চাকৰি দিয়া নাই, কাকো আমি বিপদত পেলোৱা নাই। যাক চাকৰি দিছোঁ ভাল চাকৰি দিছোঁ, ভেকেণ্ট পষ্টত চাকৰি দিছোঁ, আৰু কাকবা যদি কিবা দিব লাগে তাত আমি কোনো হেমাহি কৰা নাই। গতিকে 17 বছৰৰ একক সংখ্যা গৰিষ্ঠ চৰকাৰ আৰু 5 বছৰ এলায়েন্সত কাম কৰাত বড়োলেণ্ডবাসী ৰাইজ, অসমবাসী ৰাইজে দেখা পাইছে যে UPPL দলৰ ৰাজনৈতিক উদ্দেশ্য কি আছিলে। আমি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে শান্তি চিৰস্থায়ী হ'ব লাগিব। শান্তিক বাদ দি একো কথা চিন্তা কৰিব নোৱাৰে। এটা সময়ত এই অশান্তিৰ কাৰণে বড়োলেণ্ডত বড়ো অনাবড়ো সৃষ্টি হৈছিলে। আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হৈছিলে, গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, আমাৰ তাত বহুত সংঘাত হৈছিলে। কিন্তু এই কথাটো আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ হিচাপে আমি যেতিয়া চৰকাৰ চলাবলৈ সুযোগ পালোঁ, সবচে প্ৰথম আমি দায়িত্ব লৈছিলোঁ এই জাতি জনগোষ্ঠীৰ মাজত যি ঘৃণা, যি খং, যি বেয়া মনোভাৱ, যি এজনে আনজনক বেয়া পোৱা যিটো মনোভাৱ, সেইটো দূৰ কৰিব লাগিব। সেইকাৰণে আমি শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিলোঁ। বড়োলেণ্ড হেপিনেছ মিছন আমি আনিছিলোঁ, 26টা জনগোষ্ঠীৰ লগত আলোচনা কৰিছিলোঁ। আমি চৰকাৰ গঠন কৰাৰ আগত 2-3টা জনগোষ্ঠী একেলগে বহি আলোচনা কৰিব পৰিবাক নাছিলে, কিন্তু আমি 26টা জনগোষ্ঠী 35 লাখ জনসাধাৰণৰ মাজত সমন্বয় আনাৰ কামটো প্ৰথম 30-40 বছৰৰ পিছত আমি আৰম্ভ কৰিছিলোঁ। গতিকে আজি আমি পাৱাৰত নাই বুলি, চৰকাৰৰ নাই বুলি পিছুৱাই যোৱাৰ কথা নাই। কাৰণ এই ভূমিত, এই অঞ্চলত আহি থকা প্ৰজন্ম, আমাৰ ল'ৰা ছোৱালী, নাতি পুতিসকলে জীয়াই থাকিব লাগিব, আৰু ইহঁতৰ কাৰণে এটা ভাল পৰিৱেশ আমি গঢ়ি থৈ যাব লাগিব। ৰাজনৈতিক নেতাসকলে টকা পইচা, সিন্ডিকেট, জুৱা, মদ, ভাং, বিভিন্ন ৰাজনৈতিক ষড়যন্ত্ৰত ব্যস্ত থাকিলে নহ'ব। মানৱ সম্পদ গঢ়িব লাগিব, ভাল শিক্ষা দিব লাগিব, ভাল সমাজ গঢ়িব লাগিব, ভাল অৰ্থনীতিৰ বুনিয়াদ ইয়াতে সৃষ্টি কৰিব লাগিব। আৰু এই কথা এই কাম আমি কৰিছিলোঁ। ভাৰতবৰ্ষত প্ৰথম 10টা কাউন্সিলৰ ভিতৰত বড়োলেণ্ড কাউন্সিলত আমি ফ্লেগশ্বিপ প্ৰগ্ৰাম আৰম্ভ কৰিছিলোঁ। কোনো কাউন্সিলত ফ্লেগশ্বিপ প্ৰগ্ৰাম নাই। আমি মহিলাসকলৰ কাৰণে আইঅনচাই বিথাংকি, মাইনাও চেৰাং বিথাংকি, ধৰ্মীয় অনুষ্ঠানৰ কাৰণে আলাৰী চেৰাং বিথাংকি, 40টা সমষ্টিত 40টা সুজিত নাৰ্জাৰী অডিটৰিয়াম, বিভিন্ন জায়গাত আমি স্পৰ্টছৰ কাৰণেও বীৰ চিলাগাং ষ্টেডিয়াম আমি নিৰ্মাণ কৰা আৰম্ভ কৰিছোঁ। এই কথাবিলাক ৰাইজে পাহৰি নাযায়। আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি জ্ঞান চেৰাং বিথাংকি বনাইছিলোঁ। যিসকলে APSC, UPSC, মেডিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে সুপাৰ 50 আমি আৰম্ভ কৰিছিলোঁ। বড়োলেণ্ড অঞ্চলত স্পৰ্টছত আগুৱাই নিয়াৰ কাৰণে
বড়োলেণ্ড CM কাপৰ পৰা আদি কৰি বিভিন্ন খেল ধেমালি আমি আৰম্ভ কৰিছিলোঁ আৰু শিক্ষকসকলক ট্ৰেইনিং দিয়া বিজ্ঞান শিক্ষক নিযুক্তি দিয়া আৰু ট্ৰেইনিং দিয়া বিভিন্ন কামবিলাক আমি হাতত লৈছিলোঁ আৰু ইয়াৰ দ্বাৰা আমি এটা সুস্থৰ পৰিৱেশ গঢ়িব বিচাৰিছিলোঁ যিসকল সশস্ত্ৰ সংগ্ৰামী ঘূৰি আহিছে মূল খুঁটিলৈ তেখেতসকলৰ কাৰণে ফিল্ড ৰিডেম্পশ্যন আঁচনি আমি আনিছিলোঁ তেখেতসকলৰ কাৰণে বিভিন্ন ৰিহেবিলিটেশ্যনৰ কামবিলাক আৰম্ভ কৰিছিলোঁ NIAৰ কেছ প্ৰায় আমাৰ 50 জনতকৈ অধিক যিসকল NIA কেছ আছিলে তেখেতসকলে সবে বেল পালে কেছবিলাক লাহে লাহে নিষ্পত্তি হৈ গৈছে বিভিন্ন কামবিলাক আমি হাতত লৈছিলোঁ তো সেইকাৰণে যোৱা 5টা বছৰ সবে কয় এইটো এটা সোণালী বছৰ আৰু ইয়াৰ কাৰণে অকল আমি নহয় ভাৰতৰ গৃহমন্ত্ৰী হওক প্ৰধানমন্ত্ৰী হওক বা বিভিন্ন নেতাসকলে হওক যেতিয়াৰ শান্তিৰ কথা কয় যোৱা 5টা বছৰৰ এতিয়া অকল বড়োলেণ্ডৰ নাম লয় সেইকাৰণে বড়োলেণ্ডে শান্তিৰ কাৰণে ভাৰতৰ এটা ডাঙৰ উদাহৰণ দাঙি ধৰিছে আৰু UPPL চৰকাৰৰ দিনত এই কামটো আমি কৰিছোঁ আপোনালোকে জানে যে এই ইলেকশ্যনত আমাৰ হাৰ হৈছে আমি দেখিবলৈ পাইছোঁ হাৰ হৈছে কিন্তু UPPLৰ ভোট কমা নাই 2020 চনত আমি চৰকাৰ গঠন কৰাৰ সময়ত আমি টোটাল ভোটৰ ভিতৰত 25% পাইছিলোঁ 2021 চনত বিধানসভা নিৰ্বাচনত টোটাল ভোটৰ আমি 29% পাইছিলোঁ আৰু 2024 চনত লোকসভাত আমি টোটাল ভোটৰ 30% পাইছিলোঁ আৰু এই 25 চনৰ যিটো কাউন্সিল ইলেকশ্যন ইয়াত আমি 31% পাইছোঁ কিন্তু ইয়াত আমি কোনোদিন আমাৰ ভোট কমা নাই আমাৰ সাপোৰ্টাৰো কমা নাই কিন্তু কথা হৈছে যোৱা নিৰ্বাচনত কোনোবা লুকা ভাকু খেলি পেলাই কিবা কিবি কৰি পেলাই যিয়ে পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ 28% পাইছিলে ই গৈ পেলাই ওপৰত 36% পাই গ'ল এই নাটকটোহে মানে বড়োলেণ্ডত অলপমান জোট কৰিলে এতিয়া ৰাইজে সবে মিছ কৰিছে ৰাইজে UPPL চৰকাৰ মিছ কৰিছে বড়োলেণ্ডৰ মাত্ৰ নহয় অসমৰ চুকে কোণে যেতিয়া আমাক ক'ৰবাত গুৱাহাটীত লগ পায় ক'ৰবাত বাহিৰত লগ পায় সব বুদ্ধিজীৱীবিলাকে সবে কৈ আছে ব্যৱসায়ী লোকসকলে যে এই 5টা বছৰ কেতিয়াও পাহৰিব নোৱাৰে আৰু এই চৰকাৰ পৰিৱৰ্তন হ'ল এইটো মানে বহুত বেয়া হ'ল বুলি সবে ক'বলৈ বিচাৰিছে তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ আমি বিচাৰিছোঁ যে ৰাইজৰ মৰম ৰাইজৰ যি শ্ৰদ্ধা আৰু আমাৰ তৰফৰ পৰা ৰাইজলৈ মৰম আৰু শ্ৰদ্ধা এইটো সদায় থাকিব UPPLৰ কাৰণে জনগণ ফাৰ্ষ্ট আমি ৰাইজকে সবচে প্ৰথমত থৈছোঁ UPPLে সদায় ৰাইজক প্ৰথম স্থানত থ'ব তাৰ পিছতে বাকী কথা চিন্তা কৰিব কিন্তু BPFৰ নীতিটো এইটো নহয় লাহে লাহেকৈ আপোনালোকে দেখা পাইছে UPPLে কমন মানুহৰ কাৰণে সাধাৰণ জনসাধাৰণৰ কাৰণে মহিলাৰ কাৰণে পুৰুষৰ কাৰণে কোনোবা শাৰীৰিকভাৱে বিশেষভাৱে মানে সক্ষম লোকৰ কাৰণে সবৰ কাৰণে আমি চিন্তা কৰিছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে এতিয়া লাহে লাহে কয় BPF পৰিয়াল কেন্দ্ৰিক ফালে গৈ আছে ডাইনেষ্টি পলিটিক্সৰ ফালে গৈ আছে গণতন্ত্ৰত আমি দেখিবলৈ পাইছোঁ যেতিয়াই মানে ডাঙৰ ডাঙৰ নেতাবিলাক ৰাজনীতি দলৰ নেশ্যনেল লেভেলত যেতিয়া কথা কয় নেশ্যনেল পলিটিক্সৰ তেতিয়া ডাইনেষ্টি পলিটিক্সৰ ওপৰত বহুত চৰ্চা হয় কিন্তু বড়োলেণ্ডত লাহে লাহে এই পৰিয়াল কেন্দ্ৰিক হ'বলৈ গৈ আছে সাধাৰণ মানুহৰ কথা 35 লাখ জনগণৰ কথা আৰু অসমৰ ৰাজনীতিত আজি যিটো 3.5 কোটি মানুহৰ কথা 140টা জনগোষ্ঠীৰ কথা কোনোবা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰি পেলাই এই কামটো কৰিব নোৱাৰিব ইয়াত গণতান্ত্ৰিক ৰাইজৰ মতামত গণতান্ত্ৰিক ৰাইজৰ চিন্তাধাৰা গণতান্ত্ৰিক ৰাইজৰ বিবেচনা এই সকলৰ দৰকাৰ হ'ব এইকাৰণে UPPL অনাগত দিনত আমি অসমৰ যিটো ইলেকশ্যন হ'বলৈ গৈ আছে এই ইলেকশ্যনত আমি অংশগ্ৰহণ কৰিম যোৱা 5টা বছৰত আমাৰ বিধায়কসকলে 2020 চনৰ শান্তি চুক্তি ৰূপায়ণৰ কাৰণে কাম কৰিছিলে তথাপিতো শিক্ষা দীক্ষা বিভিন্ন কথাবিলাক আমাৰ বিধায়কসকলে বিধানসভাত ৰাখিছিলে কিন্তু অহা 5টা বছৰত আমাৰ যিসকল বিধায়ক জিকি যাব UPPLৰ নীতি UPPLৰ সিদ্ধান্ত হ'ব যে অসমৰ 140টা জনগোষ্ঠী স্বাধীনতাৰ পিছত কি পাইছে কি পোৱা নাই ইয়াৰ এটা হিচাপ লাগিব কিয় কিছুমান জনগোষ্ঠী এতিয়াও পিছ পৰি আছে অসমত আজি বিভিন্ন সময়ত ধৰ্মৰ নামত
বিভিন্ন কথাবিলাক লৈ পেলাই ৰাজনীতি হৈছে এটা সুস্থ সমাজ আমি গঢ়াৰ কাৰণে কাম কৰিব লাগিব এতিয়ালৈকে ৰাস্তাৰ চুকে কোনে ডেভেলপমেণ্টবিলাক অহা নাই দিছপুৰৰ পৰা 500 কিলোমিটাৰ দূৰত থকা ডিষ্ট্ৰিক্টৰ ৰাস্তা পদূলি হৈ গ'ল কিন্তু 50 কিলোমিটাৰ দূৰত 25 কিলোমিটাৰ দূৰতো ক'ৰবাত ৰাস্তা পদূলি হোৱা নাই এইবিলাক আমি দেখিবলৈ পাইছোঁ সেইকাৰণে ডেভেলপমেণ্টটো বেলেঞ্চ কৰিব লাগিব ইমবেলেঞ্চ ডেভেলপমেণ্ট হ'লে নহ'ব জাতি জনগোষ্ঠীৰ মাজত বৈষম্যতা হ'লে নহ'ব এই গোটেই কথাবিলাক লৈ আজি স্বাধীনতাৰ ৭৮ বছৰ পিছত যি ৰাজনীতি চলি আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিকশিত দেশ গঢ়াৰ কথা কৈছে কিন্তু আমাৰ যদি গাঁও অঞ্চলত গাঁৱে ভূঞে জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন সমস্যা যদি থাকে আমি কেনেকৈ বিকশিত দেশ হ'ব পাৰিম ইয়াৰ কাৰণে আমি কাম কৰিব লাগিব সেইকাৰণে UPPL কিছুমান সমাজ বিৰোধী শক্তিৰ লগত কেতিয়াও আমি আপোচ নকৰোঁ আমাৰ সংগ্ৰামটোৱে হৈছে সমাজৰ নিৰাপত্তা বুলি কোৱাৰ লগে লগে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব ভূমি সকলোৰে নিৰাপত্তা পাব লাগিব বড়োলেণ্ড অঞ্চল শান্তিত আমি সবচে আগত থাকিব লাগিব ইয়াৰ লগে লগে ভূমিৰ সমস্যাবিলাকো আমি সমাধান কৰিছিলোঁ হাজাৰ লোকৰ ভূমিৰ সমস্যা সমাধান কৰিলোঁ বহুত হাজাৰ লোকৰ পিএমআইৰ ঘৰ আগৰ 17 বছৰ চৰকাৰে কৰিব নোৱাৰা এইবিলাক আমি কৰি আহিলোঁ এটা ডাঙৰ উদাহৰণ আমি থৈ আহিছোঁ আৰু সেই উদাহৰণ সেই বেঞ্চমাৰ্ক আজি তেখেতসকলে যদি ক্ৰছ কৰিব পাৰে মই বিশ্বাস কৰিম যে বড়োলেণ্ডটো আগুৱাই নিব পাৰিব আৰু সেই বেঞ্চমাৰ্কটো তেখেতসকলে ক্ৰছ কৰিব নোৱাৰিব এই 4 মাহতে দেখুৱাই দিলে যে এক ডিষ্ট্ৰিক্টত আজি হ'লে নেক্সট ডিষ্ট্ৰিক্টত অহাকালি কিবা নহয় কিবা হিংসাৰ পৰিৱেশ হৈ আছে তো সেইকাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আজিৰ পৰা আৰম্ভ কৰি অহা এছেম্বলি ইলেকশ্যন আৰু ইয়াৰ পিছত অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে মাত মাতিবলৈ UPPL সাজু হৈছে এই বাৰ্তা আজি আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ আপোনালোকে নিশ্চিন্ত থাকক অলপ আগতে মন্ত্ৰী মহোদয়ে ধুনীয়া উদাহৰণ দি কৈ গৈছে তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে এই নিৰ্বাচনত 15টা সমষ্টিত আমি ৰেডি হৈ আছোঁ কিন্তু নিৰ্বাচনৰ যিটো সিদ্ধান্ত সেইটো বিভিন্ন ধৰণৰ হয় ইয়াৰ কাৰণে অলপ সময় লৈছোঁ কিন্তু আমাৰ 15টা যিটো সমষ্টি আছে ইয়াত এই 15টা সমষ্টিত আমাৰ BTC সমষ্টিকেইটা যিমান আছে ব্লক কমিটি আছে প্ৰাইমাৰী কমিটি আছে বুথ কমিটি আছে সবে কাম কৰি আছে ৰাইজ আমাৰ লগত আছে তো সেইকাৰণে আমাৰ সিদ্ধান্ত স্পষ্ট যে অহা নিৰ্বাচনত আমি শক্তিশালীভাৱে অংশগ্ৰহণ কৰিম আমি জিকিম আৰু ৰাইজৰ কাৰণে কাম কৰিম সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ এতিয়া মই অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ মন্ত্ৰী MP বিধায়ক MCLA সকলো আমি ৰেলীত যাম আমাৰ যি চেলৰ নেতাসকল সবে আগত ৰেলীত যাব আৰু আমাৰ আজি বাক্সা তামুলপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা যিসকল ৰাইজ আছে আমি আমাৰ যি চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন ইয়াৰ এটা সাংস্কৃতিক যাত্ৰা আমি হাতত লৈছোঁ এই যাত্ৰাটো সম্পূৰ্ণ কৰাৰ পিছতে আমাৰ আজিৰ সভাও শেষ হ'ব আৰু লগে লগে আমাৰ কাৰ্যসূচীও শেষ হ'ব বহুত বহুত ধন্যবাদ মোৰ লগত একেলগে কওক UPPL জিন্দাবাদ UPPL জিন্দাবাদ UPPL জিন্দাবাদ UG ব্ৰহ্ম জিন্দাবাদ UG ব্ৰহ্ম জিন্দাবাদ UPPL জিন্দাবাদ ধন্যবাদ ৰাকেশ ডকুমেণ্ট ৰাকেশ সকলোৱে লাইনত থিয় হ'ব কোনো ওলাই যাব নালাগে আমাৰ যিমান সাংস্কৃতিক দল আছে তেখেতসকলে